খাচী মাংস আনি ধুই ল'লোঁ, পিঁয়াজ কাটি ল'লোঁ, অমিতা গুচাই ল'লোঁ, অমিতা আৰু আলুৰ বাকলি গুচাই পেলাই কাটি ল'লোঁ। এতিয়া বনাই দিম। তেল দিলোঁ, শুকান জলকীয়া দিলোঁ, পিঁয়াজ দিলোঁ, লাৰি দিলোঁ, ৰঙা হ'ব অলপ পিছত বহাই দিম আৰু অমিতা আলু মাংস। পিঁয়াজ দিলোঁ, নহৰু দিলোঁ, জিৰা জালুক দিলোঁ। এতিয়া অকণমান গৰম মছলা দিম, একেলগে পটি দিম, অকণমান পানীত তিয়াই থ'ম। মাংসখিনি বহাই দিলোঁ, অমিতা আলুখিনিও দিলোঁ, এতিয়া অলপ লৰাই দিলোঁ, লৰাই দি পেলাই ইয়াত নিমখ দিলোঁ, পৰিমাণ চাই ৰংগুড়া দিলোঁ, অলপ লাৰি দিলোঁ। আপোনালোকে মোৰ দীঘল ভিডিঅ'টো দিয়া আছে, মন কৰিলে চাব পাৰে দেই। মোৰ বন্ধু বান্ধৱীসকল, ছাগলী মাংস যেতিয়া অলপ সিজাবও লাগিব, ভাজিবও লাগিব, মই এয়া মছলা ঢালি দিলোঁ। লৰাই দিম। উতলি ভাজাৰ পিছত মই পানী ঢালি দিলোঁ, গৰম পানী দিয়ে বনাই আছোঁ। সিজিছে আৰু আলুও সিজিছে, অমিতাও সিজিলে, মাংসও সিজিলেই প্ৰায়। গোন্ধটো কিন্তু ধুনীয়া ওলাইছে দেই। মাংস সিজিলে নে নাই এবাৰ চাই লওঁ। সিজিছে, মাংসও সিজিলে। সিজিলে এয়া মাংসও সিজি গৈছে। হৈ গ'ল ৰেডি মাংস। গোটেই ধোঁৱা ওলাই আছে।